তীৰ্থভূমি সেইকাৰণে মই কংগ্ৰেছ আৰু তালাচাবি পাৰ্টিক কম কোর্ট ইলেকশন কমিশনক কমপ্লেইন দি কিবা দি হিমন্ত বিশ্ব শৰ্মাক ধৰি ৰাখিব নোৱাৰিব 5 বছৰ অসমত পৰিৱৰ্তন হ'বই লাগিব 5 বছৰত এখন নতুন অসম আমি দেখা পাব লাগিব শ্ৰদ্ধা ৰাইজ এই 5টা বছৰ হ'ব অসমৰ পৰিৱৰ্তনৰ বছৰ আমি সকলো ৰাইজক কৈছো হিন্দুৰো এখন অসম মুছলমানৰো অসম সকলোৰে অসম আমাৰ কাৰো আপত্তি নাই কিন্তু এটা কথা স্পষ্ট যে আমি আমাৰ ৰাস্তা বুজি পাওঁ আমি কি কৰিব লাগে জানো আমাৰ মনৰ সন্মুখত একো কনফিউজন নাই অসমৰ এটা চৰকাৰী অফিচত গলে মুখ্যমন্ত্ৰীয়ে যি সন্মান পায় দুখীয়া মানুহটোৱেও সেই সন্মান পাব লাগিব 5 বছৰত এই পৰিবেশ আমি সৃষ্টি কৰিব লাগিব আৰু শ্ৰদ্ধাৰ ৰাইজ মই আগতে কৈছো সৰকাৰ বদলুৱা এয়া ইলেকশন নহয় এই ইলেকশনে মোক শক্তি দিব মোৰ সাহস দিব কেৱল গোসাইগাঁও ভবানীপুৰ তামুলপুৰ থাওৰা মৰিয়নিত কাম কৰাৰ কাৰণে নহয় আপোনালোকৰ সাহস লৈ মোৰ জননী জন্মভূমিক সেৱা কৰাৰ বাবে মোক প্ৰেৰণা দিব শ্ৰদ্ধা ৰাইজ এটা বিশেষ পৰিবেশত ফণী তালুকদাৰ ডাঙৰীয়াই ভাৰতীয় জনতা পাৰ্টি সদায় কেৱল অহা যোৱা কৰাৰ কথা ভাবিবই নোৱাৰি ইমান পইচা খৰচ হয় গুৱাহাটীত এতিয়া আৰম্ভ হৈছে পে ইণ্ডিয়া কেব সাৰ্ভিস য'ত কম খৰচতে উপলব্ধ হ'ব বাইক অটো আৰু কাৰ সাৰ্ভিস আজিয়ে প্লে ষ্ট'ৰ অথবা iOS-ৰ পৰা ডাউনলোড কৰক এপ আৰু উপভোগ কৰক আপোনাৰ যাত্ৰা